হেল্ল' ভাই ভনীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আগমন ভাই। আজি এটা ঘৰত ৰং দিয়াৰ ভিডিঅ' আৰু লগতে বাটৰ নাটৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই দিম। বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ ঘৰত ৰং কৰা হৈছে আৰু ৰং কৰাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই দিম। চাই থাকিব। দেখা পাইছে না? এই ৱালবিলাকৰ কালাৰবিলাক কেনে লাগিছে? মোৰ কিন্তু খুব ভাল লাগিছে। আপোনালোকৰ কেনে লাগিছে জনাবচোন। ইয়াতে ডিজাইন দিয়া হৈছে, ডিজাইনটো বাৰু কেনে লাগিছে দেখা পাইছেনে? আৰু আগৰ কিছুমান দৃশ্য দেখুৱাই দিম, চাই থাকিব। ইয়াত এখনি কিবা পেৰিছ কাটা না কি কাটা মই নাজানো বাৰু, সেনেকৈ কিবা কাটি দিছে দেখা পাইছে না? মোৰ ভাল লগা হৈছে দেখা পাই ডিজাইনটো। আৰু ইয়াত কিনাকৈ সুন্দৰকৈ বগা বগাকৈ চিন দিছে। আৰু আপোনাৰ চাজাখনতো এটা কিবা ধুনীয়া অৰেঞ্জ কালাৰৰ ৰং দিছে। আৰু আপোনাৰ চিলিংখন দেখা পাইছে না? চিলিংখনত কি সুন্দৰকৈ এটা ৰং কৰি দিছে, একদম কি সুন্দৰ লগা হৈছে দেখা পাইছে না? আৰু এইখন পৰ্দাবিলাক এইবাৰ নতুনকৈ লগাইছোঁ। আপোনাৰ বাৰান্দাখন দেখা পাইছে না? বাৰান্দাটো কি সুন্দৰকৈ কালাৰ দিয়া হৈছে, কি সুন্দৰ লাগিছে কালাৰবিলাখান। আৰু নেক্সট আহিব আপোনাৰ ড্ৰয়িং ৰুমটো। ড্ৰয়িং ৰুমটো আপোনালোকক মই দেখুৱাই দিম, চাই থাকিব। আৰু এইটো ড্ৰয়িং ৰুম দেখা পাইছেনে? এইবিলাক মই বাৰু বেক কেমেৰা কৰি আপোনালোকক দেখাই দিম, চাব ৰ'ব এবাৰ। এইখন আপোনাৰ দৰ্জাত সোমাই আহিলোঁ। তাত থকা এইখন চফা আছে। চফাৰ বৰ্তমান এতিয়া টেবুলখন নাই, টেবুলখন বাহিৰত আছে। বাহিৰত লেপ মেলি দিয়া হৈছে না সেইকাৰণে। আৰু এইখন বিচনা, ইয়াতে মই ৰাতি শুওঁ বাৰু। আৰু এইখন পৰ্দাবিলাক এবাৰ নতুনকৈ লগা হৈছে। পৰ্দাৰ কালাৰটো কেনে লাগিছে জনাবচোন। নেক্সট এতিয়া ফটো চটো কিবা কিবি আছে, এইবিলাক ইয়াতে ধূপ ধূনা দিয়া। ইয়াতে আপোনাৰ থাপনাখন আছে। আৰু নেক্সট এইখন অসম সাহিত্য সভাই মোক এখন সন্মান দিছে। আৰু বাৰু এটা সৰুকৈ ট্ৰফি দিছে, দেখা পাইছে না? যে ট্ৰফি দিছে মোক অসম সাহিত্য সভাই। এইখিনিয়ে বাৰু, ঘৰৰ গোটেইখিনি ৰং দিয়া হ'লে আপোনালোকক মই হোম টুৰটো ভালকৈ দিম বাৰু, চাই থাকিব একেলগে। ৰাতিপুৱাই ফাৰ্মাচীত আহিলোঁ, আহি দেখা পাওঁ যে এজন ল'ৰা বহি আছে আৰু ইয়াক পুচছি বোলে। পুৰাৰ কাৰণে মই কি কৰিলোঁ, ফ্ৰিজৰ পৰা লগে লগে আইচ পেক এটা আনিলোঁ। আইচ পেকটো আনি মাথন সিয়াৰ হাতত মানে যোনখিনি জেগাত পুচছিল পুৰা জেগাখিনিত লগাই দিলোঁ। পুৰাখিনি জেগাত লগাই দিয়াৰ কাৰণে অলপ সময় ঠাণ্ডা পৰা বুলি ক'লে, অলপ আৰাম পাওঁ বুলি ক'লাক। লগে লগে আৰাম পাওঁ বুলি কোৱাৰ পিছত কিছু সময়ৰ পিছত মই ইয়াক চিলভাৰেক্স অইনমেণ্টটো আনি ইয়াক লাগাই দিবা দিলোঁ। চিলভাৰেক্স আপোনালোকে জানি লওক, যদি কাৰোবাক পুৰে না, পুৰাৰ লগে লগে চিলভাৰেক্স অইনমেণ্ট দিব, কলগেট এইবিলাক নিদিব। দিয়াই খুব ঠাণ্ডা পৰা বুলি কয়, আৰাম পাওঁ বুলি ক'লাক। সি আৰাম পাওঁ বুলি কয়, মোৰ মনটো খুব ভাল লাগিল। তাৰপিছত দুপৰীয়া পাঠশালাক গ'লোঁ। পাঠশালাক গৈ থকা অৱস্থাত ৰাস্তাত বাটৰ নাট দেখা পালোঁ। আৰু বাটৰ নাটৰ কিছু দৃশ্য ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এয়া আপোনালোকক বাটৰ নাট চাই লওক। আপনি চিন্তা করব নালাগে, মই আছো না, মই আছো। আপনি একদম চিন্তা করব নালাগে, সব ঠিক হয়ে যাব, সব ঠিক হয়ে যাব। তই দেখোন নিজে মদ খাই থিয় দিব পৰা নাই, আৰু তই মোক সহায় কৰিবি। আচলতে তহঁতবোৰৰ কাৰণে সমাজখনত উপায় নোপোৱা হৈছে, জানানা? তহঁত আচলতে সমাজৰ কলংক। এইটো অলপ বেছি কলাক নাকি? অলপ বেছি কলাক নাকি? মদ খালে কলংক সমাজৰ। এইটো মই তেওঁক ভাল কৰি সুস্থ কৰিম বুলি কৈছো, কলাক ময়ে কলংক। এতিয়া কেনে কিয় কলংক বুলি কৈছো জানা? মোৰ ল'ৰাটো মদ খায় আৰু মদ খাই গাড়ী চলায়। এইকাৰণে তাৰ আজি এক্সিডেণ্ট হৈছে। আৰু হেলমেট নিপিন্ধে। আপনাৰো দায়িত্ব আছে, ঘৰৰ পৰা হ'লে আহোঁতে আপোনাৰ চলিটোক এটা হেলমেটটো পিন্ধি আহিবা দিয়াৰ কাৰণে। নেদে, কিয় নেদে জানে? কিয় নেদে? চুলি বয়া হ'ব, আপি চাইবাৰ নাই। সঁচা না? মই তাক সদায় কওঁ। চাৰিছে নিজে মাল খাই উপদেশ দিবা আহিছে। উপদেশতকৈ আনি ভাল, গম পাইছা? ছাৰ মই কি কৰিলোঁ? মই নিজে মাল খাইছোঁ। খাইছোঁ, ৰাতিপুৱাই খাওঁ মই। সদায় উঠিয়ে প্ৰথম মোৰ কাম মাল খাৱা। গাড়ী চলাইছা? ভাবি আছে গাড়ী চলোৱা নাই, বুলিছে হৈ আছে। গাড়ী নচলাব, গাড়ী চলাইছা? গাড়ী নল'লে ৰাঙা গাড়ীখন পিছফালে নিজে মাল খাই আছে আৰু উপদেশ দি আছে। আপোনাৰ কি হৈছে? মোৰ ল'ৰাজনৰ চৰে এক্সিডেণ্ট হৈছে। কেনেকৈ হ'ল? সি হেলমেট নিপিন্ধাকৈ বাইক চলাইছে আৰু সি মদ খাইছে। মই সদায়
পিছৰজন মানে ছাৰ পিছে পিছে গুলি যাজনে বাইকত উঠা পিছৰজনৰ কথা কৈছোঁ মই। অঁ বাইকত উঠা পিছৰজনে হেলমেট পিন্ধিব লাগে অঁ আগৰজনে পিন্ধিব লাগে অঁ পিন্ধব লাগে। তাৰোপৰি জানা এই কৈছোঁ চাৰি চকীয়া আৰু এটা কথা কওঁ যদি মোক চাওক মোৰ বয়স মোটামুটি 40 প্লাছ অঁ হয় না মই যদি হেলমেট পিন্ধো চুলি মোটামুটি নাইয়ে শুনক চুলি মোটামুটি নাই মোক আপি পিন্ধি দিব এই আপুনি ইয়াতো দূৰৰ কথা আপুনি পাৰ আগতে জীৱন গুচি যাব গম পাইছ হেলমেট নিপিন্ধিলে অঁ পিন্ধিম হেলমেটটো নিজৰ দেহটো সুৰক্ষিত কৰি ৰাখিব হস্পিটেল হ'লে হাত ভৰি ভাঙিব পাৰে কিন্তু তোমাৰ জীৱনটো নাযায় তুমি ছোৱালী এজন পাবাই কিন্তু তুমি হেলমেট পৰিধান নকৰাকৈ বাইক চলাব নালাগে এইটো এটা অপৰাধ গম পাইছ নে পাইছোঁ ছাৰ তাৰোপৰি তোমাৰ এই চাৰিচকীয়া যে আছে হা চাৰিচকীয়াটো চলাৰ লগে লগে তুমি নিজে চিট বেল্ট মাৰিব লাগে আৰু উঠি অহাটো আকৌ চিট বেল্ট পৰিধান কৰিব লাগে ছাৰ মই সদায় বেল্ট পৰিধান কৰোঁ যত্ন কৰি এই আছোঁ কথা কোৱা নাই মই কিহৰ গাড়ী চাৰিচকীয়াৰ যিটো চিট বেল্ট আছে অঁ গম পাইছ নহয় 4 চকা চিট বেল্ট পেট মাৰোঁ নিজৰ লং পেণ্টৰো মাৰি লওঁ একেলগে শুনা ভাইটি আমাৰ কি সদায় এই মানুহবিলাকে হয়নে নহয় ছাৰ এই পুলিচৰ ভয়ত এনফৰ্চমেণ্টৰ ভয়ত হেলমেট লগায় ক'ৰবাত দূৰত গৈ দেখা পাইছে পুলিচৰ চেকিং আছে এনফৰ্চমেণ্টৰ চেকিং আছে তেতিয়াহ'লে হেলমেট পিন্ধি লাগে হয়নে নহয় হা কিন্তু আমি কি কৰিছোঁ যেতিয়া এটা মোবাইল ফোন কিনো মোবাইল ফোন দাম কি 50,000 হ'ব 20,000 হ'ব পাৰে 10,000 হ'ব পাৰে দিনাখনে আমি কি কৰোঁ এখন টেম্পাৰ লওঁ কি কাৰণত মোবাইল ফোন ডিছপ্লে যাব 5,000 টকা 6,000 টকা আৰু এটা টেম্পাৰ লগাই যাতে মোবাইলটোৱে ফিটনেছ সাধাৰণ এইখিনি টকাৰ কাৰণে সুৰক্ষা সেই মোবাইলটো সুৰক্ষা দিয়া চেষ্টা কৰিছোঁ কিনা দিনাখন কিন্তু এই মহামূল্যৱান দেহাটো আমি কিন্তু সুৰক্ষিত কৰাৰ কাৰণে চিন্তা কৰা যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ